প্ৰমোদ বড়ো ডাঙৰীয়াক মজবুত কৰক। প্ৰমোদ বড়ো ডাঙৰীয়া এজন তেনেধৰণৰ নেতা, যি নেতাই আজি 24/7 আজি বিটিআৰৰ কাৰণে কাম কৰি আছে। তেখেতে যদি শক্তিশালী হয়, UPPL দলৰ যি মটো আছে, আমাৰ নামে কিমান ধুনীয়া আপোনালোকে গম পায় না। UPPL মানে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল, ইমান লিবাৰেল শব্দ লৈ এই দলটো গঠন হৈছে। এই লিবাৰেল শব্দক আজি মানে বিটিআৰৰ 35 লাখ মানুহে বুজি পাওক, এইটো সকলোকে আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে। থেংক ইউ। আমাৰ চিটিজেন মিট বা ইণ্টেলেকচুৱেল মিট আমি UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা আমাৰ জিলা কমিটিসকলক আমি নিৰ্দেশ দিছিলোঁ, মানে প্ৰত্যেক জিলাত এটা ইণ্টেলেকচুৱেল মিটো ৰাখিব লাগিব। মানে আজিৰ দিনত UPPLৰ দলে কেনেকৈ কাম কৰি আছে আৰু UPPLৰ সমৰ্থনত যি বৰ্তমান বিটিআৰৰ যি চৰকাৰ চলাই আছে, UPPL BJP GSP চৰকাৰে যিমান কাম কৰি আছে, এই ক্ষেত্ৰত আমাৰ ইণ্টেলেকচুৱেলসকলৰ মতামতটো কি, অভিমতটো কি, তেখেতসকলে কি ধৰণৰ দেখিছে, এইটো তেখেতসকলৰ এটা ভিউটো ল'বৰ কাৰণে আজি বিশেষকৈ এই সভাবিলাক পতা হৈছিল। আৰু আমি বিশেষকৈ জিলা লেভেলত যিবিলাক প্ৰগ্ৰামটো কৰি আছোঁ, এই প্ৰগ্ৰামত আমি বহুত জিলাত উপস্থিত হৈছোঁ। আজি আহি মানে বিটিআৰৰ ওদালগুৰি জিলাত আমি উপস্থিত হৈছোঁ। ইয়াতো যিমান আমাৰ ইণ্টেলেকচুৱেলসকল ওদালগুৰি মানে স্কুলবিলাকৰ প্ৰিন্সিপালে হওক বা বিভিন্ন সাহিত্য একাডেমি পোৱা আমাৰ বুদ্ধিজীৱীসকল, তেখেতসকলক উপস্থিত আহি প্ৰশংসা কৰিছে। বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক তেখেতসকলে প্ৰশংসা কৰিছে। আৰু আগন্তুক দিনত বিটিআৰৰ প্ৰধানে যিবিলাক পলিচিবিলাক লৈছে, বিটিআৰক উন্নয়ন কৰিবৰ কাৰণে, বিটিআৰত থকা সকলো জাতি জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ কাৰণে, আৰু বিটিআৰ একৰ্ড বিশেষকৈ যি উদ্দেশ্যটো লৈ কৰা হৈছিল, এই একৰ্ডত থকা যি দফাবিলাক ৰূপায়ণ কৰি এই বিটিআৰটো আগুৱাই লৈ যোৱাৰ কাৰণে যি কামটো কৰি আছে, তাত আজিৰ ওদালগুৰি জিলাৰ বুদ্ধিজীৱীসকলে আমি সদায় সহযোগ কৰি যাম বুলি তেখেতসকলে কৈছে। তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ দিছোঁ। স্যার, এটা আপনার মই প্রশ্ন করো, আমার যদি বিটিআর এটা যদি ডেলিমিটেশন লাগি আছে, প্রায়ভাগ মানে কৈছে মানে আমার যিখিনি বিটিআর বড় আছে ডিপেন্ডেন্ট করে দিব নাকি বিজেপি সরকারে বলে প্ৰায় ক্ষেত্ৰত মানে কুৱেশ্যন কৰি আছে পাব্লিকে। এই ক্ষেত্ৰত স্যার আপনি কি নাই, ইয়াত এইটো কথা নহয়, এইটো একৰ্ডৰ স্পিৰিটত যি ইয়াত BTC একৰ্ড হৈছে, ইয়াতে আপোনালোকে গম পায় এই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটোলৈ দীঘলীয়া সংগ্ৰাম বড়ো জনগোষ্ঠীসকলে নেতৃত্ব দি কৰি আহিছে। এই উন্নয়ন কৰিবৰ কাৰণে, ডেভেলপ কৰিবৰ কাৰণে আজি ইয়াত BSC হৈছে, BTC হৈছে, আজি বিটিআৰ একৰ্ড হৈছে। কিন্তু BTC আৰু বিটিআৰ একৰ্ডৰ যি স্পিৰিটটো আছে, এই স্পিৰিটৰ মৰ্মে মানে আমাৰ 6 শিডিউল এৰিয়াত যি এই কাউন্সিলটো হৈছে, গতিকে ইয়াতে দুটা আমি লোকসভা মানে সমষ্টিটো আমি বিচাৰিছিলোঁ, মানে পাৰ্লিয়ামেণ্ট সমষ্টিটো আমি বিচাৰিছিলোঁ। এই পাৰ্লিয়ামেণ্ট সমষ্টি কোকৰাঝাৰ আৰু ওদালগুৰিৰ নামকৰণ হ'ব লাগে বুলি কৈছিলোঁ। কিন্তু আমি এইটো আমাৰ দলৰ ফালৰ পৰাও বিভিন্ন ইয়াত থকা ৰাজনৈতিক দলে হওক বা সামাজিক বা জাতীয় সংগঠনে হওক বা ছাত্ৰ সংগঠনে হওক, ইলেকশ্যন কমিশ্যনক তেখেতসকলে মেমৰেণ্ডাম দিছে। আমাৰ দলৰ ফালৰ পৰা আমি স্পষ্টভাৱে মেমৰেণ্ডাম দিছোঁ, কোকৰাঝাৰ আৰু ওদালগুৰি নামেৰে ইয়াত মানে সমষ্টিটো নামকৰণ হ'ব লাগে, দুটা সমষ্টি আমাৰ বিটিআৰৰ ভিতৰতে হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছিলোঁ। এই ক্ষেত্ৰত কোকৰাঝাৰটো তেখেতসকলে কৰি দিল। আৰু তেখেতসকলে আমাক কৈছিল খচৰা মানে প্ৰস্তুত কৰাৰ আগতে তেখেতসকলে কৈছিল সমষ্টিটো নাবাঢ়ে 14টাই হ'ব। গতিকে 14টা হোৱাৰ বাবে অহা দিনত দুটা সমষ্টি কৰি দিয়াটো অলপ অসুবিধা হ'ব বুলি কৈছিল। কিন্তু আমি খচৰাটো ওলাইছে, খচৰাত আমি দেখিব পোৱা নাই। লাষ্টত সিদিনা আৰু ইলেকশ্যন কমিশ্যনে যি কলাক্ষেত্ৰত আহি তেখেতসকলে ৰাইজৰ যি মতামত লৈছে, দল সংগঠনে যি মতামত লৈছে, তেতিয়া আমি UPPLৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ যি দলৰ সভাপতি, তেখেতৰ নেতৃত্বত আমাৰ মানে প্ৰতিষ্ঠাপক সভাপতি UG ব্ৰহ্মৰ নেতৃত্বত আমি তাতে উপস্থিত হৈ আকৌ আমি তেখেতসকলক ৰিকুৱেষ্ট কৰিছোঁ, আমি আকৌ ওদালগুৰিৰ নামেৰে এই সমষ্টিৰ নামকৰণ কৰক। আৰু ইয়াত ৰাইজে যি এটা মানে আশা লৈছে বা স্পিৰিটটো যি আছে, একৰ্ডৰ স্পিৰিট, এইটো আপোনালোকে পূৰণ কৰক বুলি আমি আকৌ এটা তাতে মানে ডিমাণ্ড দিছোঁ। আজি আপোনালোকে চাওক, আমি বিধানসভা সমষ্টিটো কিন্তু অসমৰ ভিতৰত এটাও বাঢ়া নাই, 126টা আছে নহয়, 126টা অসমৰ বিধানসভা সমষ্টি আছে। কিন্তু আমি বিটিআৰত যি ইনচাইডত মানে সেই সময়ত 12টা সমষ্টি আছিল, কিন্তু আজি আমি ফুল ফ্লেজেড এটা 15টা সমষ্টিটো বিটিআৰত বিধানসভা সমষ্টি হিচাপে পাইছোঁ। 15টা সমষ্টিৰ পৰা 15জন বিধায়ক আমাৰ বিটিআৰৰ পৰা হৈ যাব। 15জন বিধায়ক যদি আমি ইয়াৰ পৰা লৈ দিছপুৰত যেতিয়া আমি চৰকাৰ গঠন কৰিম, তেতিয়া আপোনালোকে চাব আজি যি উন্নয়নৰ যি ধাৰাটো ইয়াত আগবাঢ়ি আছে, গতি কৰি আছে, তাতকৈ অলপ দুগুণ হিচাপে আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ। আহি আছে, গতিকে স্যার আপোনালোকে এইটো কি পাব্লিকক কি মেছেজ দিব বিচাৰে? বিটিআৰ একৰ্ড যেতিয়া চাব আপোনালোকে, বিটিআৰ একৰ্ডত সকলো মানে কথাটো স্পষ্টকৈ লিখা আছে। সকলোতকৈ পিছ এটা শান্তি ইয়াত স্থাপন কৰিব লাগিব, বিটিআৰটো আগুৱাই যাব লাগিব, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব। আপোনালোকে চাওক, পৰিৱৰ্তন নামত শিক্ষাৰ ক্ষেত্ৰত চাওক এটা পৰিৱৰ্তন হৈছে। আজি চিৰাং জিলা, মই মোৰ ভাষণত গৈছোঁ, মই চিৰাং জিলাৰ পৰা আহিছোঁ। যি চিৰাং জিলাত আজিলৈকে অসমৰ ভিতৰত যিমান জিলা আছিল, এই জিলাত কেতিয়াও আমাৰ HSLC এক্সামত মানে ভাল ৰিজাল্ট কৰিব পৰা নাছিল। মানে সদায়
মানে যিমান জিলাৰ ভিতৰত শেষত আছিল লাষ্টৰ পৰা তেখেতে প্ৰথম হৈছিল এই জিলাই প্ৰথম হৈছিল আজি চাওক মানে আগশাৰীৰ যিবিলাক জিলা কামৰূপ মেট্ৰই ধৰক আপুনি যোৰহাটে ধৰক ডিব্ৰুগড়ে ধৰক এইবিলাক জিলাক চেৰ পেলাই আজি চিৰাং জিলা যে প্ৰথম হ'বলৈ পাইছে বিটিআৰত এটা পৰিৱৰ্তন যি হৈছে এইটো এটা এক্সাম্পল আজি ছায়েন্স ষ্ট্ৰীমত আপুনি হায়াৰ ছেকেণ্ডেৰীত বাক্সা জিলা যে প্ৰথম হৈছে এইটো এটা পৰিৱৰ্তন আমি UPSC এটা মানে দৌৰিয়ে কোচিং এটা আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক মানে ফ্ৰী কোচিং এটা দি আমাৰ ইয়াৰ পৰা যাতে ল'ৰা ছোৱালী IAS IPS ভালকৈ হ'ব পাৰে যিবিলাক দুখীয়া ল'ৰা ছোৱালীয়ে যাতে কোনো কোচিঙৰ ব্যৱস্থা নহ'লে তেখেতসকলে এই সুবিধাটো পাবলৈ সক্ষম নহয় এইটো এটা গাইডটো তেখেতসকলক কৰাৰ কাৰণে আমি 1 টকা পইচা নলগে আমাৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক মেধাৱী ছাত্ৰ ছাত্ৰীসকলক দুখীয়া ঘৰৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই সুবিধাটো দি যাতে আগন্তুক দিনত আমাৰে ল'ৰা ছোৱালীবিলাক ভাৰতৰ ভিতৰত কোনোবা এটা ঠাইত গৈ ডেপুটি কমিশ্যনাৰ হওক বা IFS হওক বা IPS হওক এইটো হ'ব পাৰে ইয়াৰ কাৰণে আমি কাম কৰিছোঁ মেডিকেল ক্ষেত্ৰত আমি কাম কৰিছোঁ ইঞ্জিনিয়াৰিং ক্ষেত্ৰত কাম কৰিছোঁ এই সকলো ক্ষেত্ৰত আমি বহুত মিছন মোডত কাম কৰি আছোঁ বিভিন্ন ক্ষেত্ৰত কাম কৰিছোঁ ইয়াত আৰু আমি এটা কোনো ভুল বুজাবুজি আমাৰ মাজত হ'ব নালাগে আমি মাথোন এটাই কথা আহ্বান কৰিছোঁ যি হৈছে বড়োসকলৰ এটা দীঘলীয়া সংগ্ৰাম ইয়াত হৈছে কিন্তু দীঘলীয়া সংগ্ৰামৰ সময়ত অলপ অসুবিধাটো হৈছে আৰু বজ্ৰ পৰিলেও কিবা এটাতো হ'বই তাত সকলোৱে বুজিব লাগিব আৰু বুজি আমি সকলোৱে একত্ৰিত হৈ আমি সকলোৱে ইয়াত বসবাস কৰা 35 লাখ মানুহে জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেলগে হৈ বিটিআৰটো আগুৱাই যাব লাগিব আমাৰ মাজত কোনো ভুল বুজাবুজি নোহোৱাকৈ প্ৰমোদ বড়ো ডাঙৰীয়াক শক্তিশালী কৰক প্ৰমোদ বড়ো ডাঙৰীয়াক মজবুত কৰক প্ৰমোদ বড়ো ডাঙৰীয়া এজন তেনেধৰণৰ নেতা যি নেতাই আজি 24/7 আজি বিটিআৰৰ কাৰণে কাম কৰি আছে তেখেতে যদি শক্তিশালী হয় UPPL দলৰ যি মটো আছে আমাৰ নামে কিমান ধুনীয়া আপোনালোকে গম পায় না UPPL মানে ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল ইমান লিবাৰেল শব্দ লৈ এই দলটো গঠন হৈছে এই লিবাৰেল শব্দক আজি মানে বিটিআৰৰ 35 লাখ মানুহে বুজি পাওক এইটো সকলোকে আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়ে सोलोंथाइ बोसोर 2023-24 नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन 12 थाखो उद्रिसारनाय फरायसाफोरा बेचलर अफ फाइन आर्ट्स बेचलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन बे सरकारि कलेजाव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव गोदानै मुं थिसननोब्ला नैबे मबाइल नम्बर 9085292451 आरो 93654912557 आव थोंजों सोलाद लानो हागोन